এয়াই ভোগালীৰ ধেমালি। এয়া আমাৰ ঘৰত কি কৰিব আহিছে চাওকচোন। বদিলিংখৰ জেওৰাখন কটা নিধাওকতে যে নিব মই আগতেই গম পাইছিলোঁ। ৰ'বচোন মনে মনে চাই থাকোঁ কি সিহঁতেনো কি কৰে। সন্মুখৰ মেজি ঘৰটোলৈকে নিব চাগৈ। ঐ জেওৰা থৈ দেখোন ইহঁতে হাঁহৰ গঁৰালত হাত দিলেহি। সেয়া ইহঁতে হাঁহৰ গঁৰালত হাত দিলেহি নহয়, গম পাইছে নাই? বাৰু নাহওঁ গৈছ ন বাৰু ময়ো তহঁতৰ পিছে 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 ৰ হাঁহটো ধৰি ল, তাৰ পিছতহে গমটো পাবি। হাঁহ পিছত ধৰি ল। হাঁহ ধৰিছ কোন এইকেইটা ধৰচোন, ধৰ এইকেইটা ধৰ ক'লে গ'লি? হাঁহ চুৰ কৰিবলৈ আহিছ হা? হাঁহ চুৰ কৰিবি? হাঁহ চুৰ কৰ, আজি গম পাবি। কাইলে গাঁৱৰ নামঘৰত বিচাৰ দি আছো, চাই থাক। চালা এই যে এটা ৰবীনৰ পুতেক আৰু এটা যোগেনৰ পুতেক হে, কাইলে মই চাই আছো ৰ। এই যে এই ওলাই আহ মই চাই আছো নহয়। এই ঐ ওলাই আহিছ হে, ওলাই আহিছ হা, ওলাই আহিছ হা, ওলাই আহিছ। ৰচোন ইহঁতে কি কৰে চাওঁ। আজি দেখা যাব। উহুল ময়ো আছো নহয়। এই ঘৰ কাষৰ ঘৰত দেখোন আকৌ জেওৰা চুৰ কৰিবলৈ আহিছে। সৰ্বনাশ। হেই নগেন চুপ, কি মনে মনে থাক। ইহঁতৰ ফুচ ফুচনি চা, ইহঁতে মানুহ নাই বুলি ভাবিছে। ইহঁতেনো কি কৰে চাই থাকোচোন বাৰু। ৰ ইহঁতক বেছি ঘৰতে ধৰিবগে লাগিব। এয়া সিহঁতে যে ইয়াতে মই আছোঁ গমেই নাপায়। বাপৰে এইটো ৰবীনৰ পুতেক, যোগেনৰ পুতেক, ৰবীনৰ পুতেক। অ' মাই গড ভাই, ঐ তহঁতে কি কৰি আছ? ঐ চালা চোৰহত চালা, জেওৰা জপনা গোটেই তহঁতে চেক কৰিলি। মেজি ঘৰলৈ আহোঁতে আকৌ দেখিলো চাওকচোন। এয়া কি কৰিছে ইহঁতে? এইকেইটা ৰমেনৰ পুতেক দেখিছ? ঐ এয়াই মাঘ বিহুৰ উৰুকাৰ ধেমালি। সকলোলৈকে মাঘ বিহুৰ উলহ আৰু শুভকামনা জনালোঁ। ধন্যবাদ।